নমস্কাৰ। আজি আমি এইডোখৰ শিমলগুৰিৰ ওচৰে পাজৰে নেপালী খুঁটি বুলি কয়, বিহুবৰ নেপালী খুঁটি হয়। এইডোখৰত আমি ৰামকৃষ্ণ সেৱা সমিতি চুতীয়া বস্তি তাৰ পৰা অকণমান খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ আহিছিলোঁ। আহি বানে চলাই যোৱা তাণ্ডৱৰ ফলত এই গাঁওখনৰ কি অৱস্থা হৈছে আপোনালোকৰ কিছু দৃশ্য আপোনালোকক ইয়াত দেখুৱাব বিচাৰিছোঁ। এইখিনি চাওক, এই গোটেই গাঁওখনত এজনো মানুহ আপোনালোকে দেখা নাপায়। গোটেই সকলো ইয়াৰ পৰা ওলাই গুচি গ'ল আৰু ঘৰত চবে য'ত যি আছে চব এৰি থৈ গ'ল। একোৱেই নাই। এইখন এটা টাইমত গাঁও আছিলে। গোটেই আপোনালোকে অৱস্থা ভিতৰ ফালে আৰু বেছি বেয়াকৈ হৈ আছে অৱস্থা। ভুক্তভোগী ওচৰতে আছে। এই দাদা আমাৰ ওচৰতে আছে, ইয়াৰ লোকেল হয়। দাদা নমস্কাৰ, আপোনাৰ নামটো জনাব। বিৰুকৰ দাদা ইয়াৰে হয়। তেখেতে পাথৰৰ লগত কাৰোবাৰ জড়িত। এখেতৰ ঘৰ ওচৰতে গাড়ী বাৰী দেখা পাইছিল, এখেতৰ নিজৰে হয়। গোটেইখিনি অৱস্থা বেয়া। ঘৰৰ টিঙৰ ওপৰেদি পানী গৈছিলে। আমি দাদাৰ মুখৰ পৰা জানিব বিচাৰিম অকণমান, যদি আমাক জনায় কেনেকুৱা হৈছিলে কথাখিনি। বানপানী আহিছিলে দেওবাৰে মোটামুটি আপোনাৰ 12টা বজাৰ পৰা 1টা বজাৰ ভিতৰত 10 মিনিটৰ ভিতৰত মানুহৰ ঘৰৰ টিঙৰ ওপৰেদি পানী গৈছে। ইয়াত যিমান গাঁৱৰ মানুহখিনি আছে, কোনোবাই মানে সময়মতে ওলাব নোৱাৰিলে, কোনোবাই গছৰ ওপৰত উঠি আছে, কোনোবাই যাৰ বোলে কোনোবা চট আছে কাৰোবাৰ ওচৰে পাঁজৰে চটৰ ওপৰত উঠি আছে। মানুহ বেছিভাগ মানুহ উঠি পেলাই গুচি গ'ল। গৰু আছিলে ইয়াত, ভিতৰ পাঁজৰে আপোনাৰ নেপালী গাঁও আছিলে। নেপালী গাঁৱত মোটামুটি আপোনাৰ 2000-2500ৰ ওপৰত গৰু আছিলে। এটা এটা মানুহৰ 30টা 40টাকৈ গৰু। গোটেইখিনি গৰু উঠি পেলাই গুচি গ'ল। গৰুখিনি ক'ত গ'ল? জেগাই জেগাই আপোনাৰ ক'ৰবাত 8টা, ক'ৰবাত 10টা, তেনেকৈ পথাৰে পথাৰে বাঁহ গছৰ তলত মৰি মৰি চব পৰি আছে। মানুহ উঠি গুচি গ'ল। বৰ্তমানলৈকে আপোনাৰ ইয়াত আমাৰ এইডোখৰ এৰিয়াত 8টা মানুহৰ সন্ধান পোৱা হৈছে, ডেড বডি। বাকী আৰু কিমানখিনি গ'ল সেইখিনি এতিয়ালৈকে পোৱা নাই। ভিতৰে ভিতৰে কাৰ কাৰ ঘৰত হৈছে মানুহখিনি গৈ পেলাই মানে কি খবৰো ল'ব পৰা নাই যে কাৰ মানুহ নাই কাৰ মানুহ আছে, তেনেকুৱা অৱস্থা হৈছে। আচ্ছা, আপোনালোকৰ ইয়াত বছৰি বানপানী হয়নে? এইবাৰ প্ৰথম। আগতে যদি বানপানী হৈছিলে ধৰি লওক এই পথাৰে চথাৰে আহে, কিন্তু এনেকুৱা ৰাস্তা ঘাটে মানুহৰ টিঙৰ ওপৰেদি নাযায়। তাণ্ডৱ লীলা চলোৱা নাই। বহুত বেয়া অৱস্থা এইবাৰ। পৰিস্থিতিটো খুব দুখ লগা। আমি যিডোখৰত খাদ্য সামগ্ৰী বিতৰণ কৰিছোঁ, এই গোটেই গাঁৱৰ ৰাইজ ওলাই সেই ওপৰত টিলাৰ ওপৰত আছেগৈ, তম্বু তৰি তেৰপাল দি আমি আৰু এই গাঁওখনত আহি ইমান দুখ লগা পৰিস্থিতি। এটা সময়ত আজিৰ পৰা 2-4 দিন আগত ইয়াত মানুহ বসবাস কৰিছে। আজি আপোনালোকে চাব পাৰে মানুহৰ গাড়ী বাৰী পৰি আছে, কিন্তু কোনো গৰাকীবিহীন হৈ পৰি আছে। কোনেও ক'ব নোৱাৰে কাৰ বস্তু ক'ত। কিছুমান গাড়ী আমি নৈত উটুৱাই লৈ যোৱা দেখিছোঁ। সমষ্টি পৰে এইটো নাজিয়া সমষ্টি। নাজিয়া সমষ্টিৰ বিধায়কজন আহিছে নি? আহিছিলে ন? আহিছিলে। তেওঁ আহিছে। আমাৰ হেমন্ত ছাৰো আহিছে, দিলীপ শইকীয়া ডাঙৰীয়াও আহিছে, সৰ্বানন্দ সোণোৱালো আহিছে। নহয় চৰকাৰী সুবিধা তেওঁলোকে পঠিয়াইছে। তেওঁলোকৰ যেনেকুৱা সুবিধা হৈছে তেওঁলোকে আহি পেলাই ইয়াত ধৰি লওক ৰাইজৰ লগত কথা পাতি মেলি তেওঁলোকে যিখিনি মানুহৰ ঘৰ বাৰী ভাঙি গৈছে, ডেমেজ হৈছে, তেওঁলোকক কিবা এটা ক্ষতিপূৰণ দিম বুলিও কৈছে। কেতিয়া দিয়ে সেইটো গম নাপাওঁ, দিম বুলি কৈছে। আশা এটা দি গ'ল। তেওঁলোকে নিশ্চয় দিব। যেতিয়া আহিছে তেওঁলোকে দেখিছে, নিশ্চয় দিব চৰকাৰৰ ফালৰ পৰা। কিন্তু মনে কয় 6 মাহৰ আগততো মানুহ এইখিনি আকৌ এখন গাঁও সম্পূৰ্ণৰূপে হ'ব বুলি আশা কৰিব পৰা ইয়াত যিখিনি আমি বৰ্তমান এই এৰিয়াটো মোটামুটি 20 বছৰমান মানুহখিনি পিছুৱাই গৈছে। এতিয়া আকৌ মানুহখিনি আপোনাৰ সেই জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। যি আছিলে চব শেষ। ঘৰৰ পৰা কোনো এটা গেঞ্জি এটা উলিয়াব নোৱাৰিলে। যেন তেন মানুহখিনি প্ৰাণ ৰক্ষা কৰি পেলাই মানুহখিনি ওলাই গৈছে। ইয়াত আছিলে আপোনাৰ নাৱৰীয়া আছিলে আমাৰ ইয়াত। মানে চবতকৈ মানে কি দুখ লগা বিষয়, যেতিয়া পানী হ'ল আপোনাৰ নেক্সট দিনাখনলৈকে SDRF বাহিনী কোনো ইয়াত আহি পেলাই উপস্থিত হোৱা নাই। এই কথাটোৰ মই নিজে সাক্ষী আছোঁ। কাৰণ 20 তাৰিখে যেতিয়া ঘটনাটো ঘটিছে, আজি হ'ল 27 নহয় জানো? 25 তাৰিখে মই সোণাৰীৰ পৰা গোলাঘাটলৈ গৈছোঁ। ৰাস্তাত কোনো ধৰণৰ সাহায্য বা তেনেকুৱা দেখা পোৱা নাই। 2-3 দিন পাছতহে মানুহখিনি এক দুদিনহে দুখন কোনোবা গাড়ী আহিছে দেখা গৈছে। কিন্তু কালি কিন্তু ইয়াত জোৱাৰ আহিছিলে সাহায্যৰ। গোটেই আপাৰ আছামৰ পৰা ধৰি আপোনাৰ লোৱাৰ আছাম, গুৱাহাটী ক'ৰ পৰা মানুহ আহিছিলে। কালি আমি যোৱাকালি দেখা পাইছোঁ ৰাস্তাত ইফালে বালিঘাট জাম ট্ৰাফিক। আজিও কিন্তু যথেষ্ট মানুহ আহিছে, কিন্তু কালি পৰহি দিনৰ আগলৈকে ইমান সাহায্য পোৱা নাছিলে। মানুহ সিমান ওলাই অহা নাছিলে।
এই ছ'চিয়েল মিডিয়াৰ গমো পোৱা নাছিলে। থ্ৰুত চাগে মানুহে গম পাইছে, মানুহ ওলাই আহিছে, যোনে গম পাইছে সাহায্য মানুহে খুব আগবঢ়াইছে। ৰাইজেও কৈছে আমি ৰাইজৰ ফালৰ পৰা বহুত সাহায্য পাইছোঁ বুলি মানুহে স্বীকাৰ কৰিছে। কিন্তু প্ৰথম 2-3 দিন মানুহে পোৱা নাই। প্ৰথম দুদিন মই নিজে এইটো চাইডত আছিলোঁ, কিন্তু সিমান এটা হেৰি নাছিলে। নাই পোৱা, মানুহৰ খাবলৈ নাই। হয়, মানুহৰ খাবলৈ নাই। মানুহে মানে বেছিভাগ মানুহে মানে কি নোখোৱাকৈ আছে। হয়, ইয়াত আমাৰ এই দিখৌনৈৰ তাতে আপোনাৰ বিহাৰী সম্প্ৰদায়ৰ মানুহ কেইজনমান আছে। তেওঁলোকে নাও চলাই নদীত শিল উঠায়। সেই নাৱৰীয়া কেইজনে তেওঁলোকৰ নিজৰ ঘৰ উটি গৈছে, কিন্তু সেই নাৱৰীয়া কেইজনে নিজৰ ফেমিলিকো বচালে, প্লাছ এই গোটেই গাঁৱৰ মানুহখিনিক মিনিমাম আপোনাৰ 500ৰ ওপৰত মানুহ, তেওঁলোকে 4খন নে 5খন নাও আছিলে, তেওঁলোকে ৰাতি 12টালৈকে তেওঁলোকে মানুহ উলিয়াইছে। তেওঁলোকে মেইন কাম কৰিছে আচলতে, নহয় জানো? তেওঁলোকে একদম ভগৱানৰ দূত হৈ আহিছে এইকেইজন। কিন্তু তেওঁলোকে খোৱা বোৱা পাইছে নাই আচলতে? পাইছে, তেওঁলোকে বৰ্তমান পাইছে। হয়, আমি দাদাক ধন্যবাদ জনাইছোঁ। তেওঁৰ যি প্ৰতিক্ৰিয়া তেখেতে জনালে এই অঞ্চলটোৰ বিষয়ে আমিও গম পালোঁ। তো আমি দাদাক ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ এই ভিডিঅ'টো যিসকলে পাব আপোনালোকে আগবাঢ়ি আহক। এই অঞ্চলটোত ৰাইজক আৰু অকণমান আপোনালোকে যদি সহায় কৰে তেওঁলোকে অকণমান সকাহ পাব বুলি আমি ভাবিছোঁ আৰু ধন্যবাদ জনাইছোঁ। চৰকাৰলৈ আমাৰ অনুৰোধ থাকিলে যাতে তেওঁলোকে অতি সোনকালে, হয়, যিমান পাৰে সোনকালে এই তেওঁলোক যি বিপদত পৰিছে বিপদৰ পৰা যাতে উদ্ধাৰ কৰাত সহায় কৰে। মোৰ চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ যে গাঁৱৰ যিখিনি ধৰি লওক ক্ষতিপূৰণ হৈছে, মানুহৰ থাকিবলৈ ঘৰ নথকা হৈ গৈছে, চবে ৰাস্তাত আপোনাৰ কেম্প পাতি মেলি আছে ত্ৰিপাল লৈ পেলাই। বহুত অসুবিধা হৈছে মানুহকেইটাৰ। যেন তেন যদি এই ৰাস্তা ঘাটৰ আপোনাৰ এই বোকামৰ যিখিনি হৈ আছে, এই বোকাখিনি যদি তেওঁলোকে যদি অলপ চফা কৰি দিয়ে, প্লাছ যিখিনি জীৱ জন্তু জেগাই জেগাই আপোনাৰ মৰি আছে, সেই জীৱ জন্তুকেইটা যদি কোনোবা আপোনাৰ মানুহ মাতি আনি পেলাই যদি সেইকেইটাক আনি পেলাই যদি এক জেগাত পুতি দিয়াৰ ব্যৱস্থা যদি কৰে, আৰু যিখিনি ঘৰ ভাঙি গ'ল সেইখিনিক যদি অলপ সোনকালে যদি সেইখিনি ক্ষতিপূৰণ যদি দিয়ে, মানে বহুত ধন্যবাদ হ'ব মানে চৰকাৰলৈ। যদি পাৰে তেওঁলোকে কৰি দিয়ক, সোনকালে কৰি দিয়ক। আশা কৰিছোঁ চৰকাৰে যদি ভিডিঅ'টো চাই তেওঁলোকে কৰিব বুলি ভাবোঁ আৰু ধন্যবাদ জনাইছোঁ আপোনাক, আপুনি সময়খিনি দিয়াৰ কাৰণে আৰু আপোনাৰ ভাষ্যখিনি আমাক জনোৱাৰ কাৰণে ধন্যবাদ।